নমস্কাৰ মানৱ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ এই এছামিজ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ তো আজি তোমালোকক মই শিকাম কি ভাৰত हमको जान से प्यारा है এইটোৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকক আমি দিম আৰু মোৰ যদি তোমালোকে ভাৰত हमको जान से प्यारा है কবিতাটো বুজোৱা ভিডিঅ'টো চোৱা নাই আমাৰ ডিসক্ৰিপশ্যনৰ লিংকটো আছে চাই লোৱা তেতিয়াহ'লে মই আই বাটনত লিংকটো দি দিম সেইটোৰ পৰা তোমালোকে চাই লোৱা তো আজি এই ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ তো এতিয়া আমি আহিলোঁ पाठर प्रथम नंबर प्रश्न प्रस्तुत गीत के सभी मिलाकर एक साथ गए शिक्षक शिक्षिका इसमें बच्चों सहायता करे माने एते कैसे जे रचना करा गीत एकेलगे गोवा और शिक्षक शिक्षयित्री छात्र छात्रीबोरक सहाय करिबा माने शिक्षक शिक्षयित्रीक कैसे जे এই ছাত্ৰ ছাত্ৰীবোৰক সহায় কৰা এইটো গীত গাবৰ কাৰণে আৰু এতিয়াতো লকডাউনে মই তোমালোকক বুজি দিম চাই থকা ভিডিঅ'টো এতিয়া আমি 2 নম্বৰলৈ আইছো गीत को ध्यान से पढ़े और सही कथनों के आगे राइट और कथा चिन्ह लगाई माने राइट चिन्ह जो शुद्ध है और कथा चिन्ह जो भूल है इतना वीडियो तो आमी देरी नकरी कतो दियं सबके लिए अपने देश जान से प्यारा होता है এইটোত কৈছে যে সকলোৰে বাবে নিজৰ দেশখন প্ৰাণতকৈ মৰমৰ হ'ব হয় এইটো হ'ব ৰাইট এইটো হ'ব ৰাইট তোমালোকে লিখি লোৱা দ্বিতীয়টো দিম তোমালোকক দ্বিতীয়টো দিছে যে सदियों से भारत दुनिया का गौरव रहा है सदियों से भारत दुनिया का गौरव रहा है तो কৈছে যে শতিকাৰ পৰা ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনিছে মানে এতে কৈছে যে এইটোত শতিকাৰ পৰা ভাৰত গৌৰৱ কঢ়িয়াই আনিছে এইটো হ'ব ৰাইট আৰু यह कोई नहीं चाहता कि उसका देश टूट कर अलग हो जाए এইটো হ'ব ৰাইট কাৰণ আমি নিজৰ অসমখনক ভাঙি গুটি নষ্ট হৈ দেখিব নোৱাৰোঁ এইকাৰণে এইটো হ'ব ৰাইট আৰু এতিয়া পা আমি খ নম্বৰলৈ हमारे देश में हिंदू मुसलमान में एकता नहीं है এইটো হ'ব কাটা কাৰণ এইটো হ'ব কাটা কাৰণ এতে কৈছে যে আমাৰ দেশৰ হিন্দু মুছলমানসকল একতাৰ মাজত একতা নাই মানে আমি একে লগ নহয় আমি সব লগে আমি সব একতা লগে সেই কাৰণে এটো হ'ব কাটা এটো একদম গলত দিছে এতিয়া আমি আইছো ও নম্বৰলৈ ও নম্বৰটো চাওঁচোন কি দিছে ও নম্বৰটো দিছে যে हम सब भारतवासी है হয় এটো ৰাইট হ'ব কাৰণ আমি ভাৰতবাসী এই ভাৰতবাসী এটো হ'ব ৰাইট तो वो राइट लिखी लो और प्रथम स नंबर दिसे भारत में अनेक भाषाएं प्रचलित है माने এইটো হ'ব ৰাইট কাৰণ কেনেকৈ এতে বুজাই দিছে যে আমি ভাৰতৰ বিভিন্ন ভাষাৰ প্ৰচলন হয় ভাৰতৰ বিভিন্ন ভাষাৰ প্ৰচলন হয় কাৰণ এতে হিন্দী কয় অসমীয়া কয় এনেকৈ এইটো হ'ব ৰাইট এতিয়া আমি আহিছোঁ 3 নম্বৰলৈ 3 নম্বৰটো দিছে নিচে দিয়ে গয়ে गीत सा को भाव को अपने भाषा में लिखो এইটোত মানে কৈছে তলত দিয়া গীতখণ্ডৰ ভাৱ নিজৰ ভাষাত লিখা এইটো মই লিখি দিবই নালাগে তোমাক মই এইটো লিখি নেদু কাৰণ মই তোমালোকক এইটো বুজাই দিম তোমালোকে নিজৰ ভাষাত এইটো লিখিব পাৰিবা নিজৰ ভাষাত এইটো তোমালোকক মুখস্থ কৰিব নালাগে নিজৰ ভাষাত একদম ক্লিয়াৰলি মই তোমালোকক বুজাই দিম চাই থাকক ভিডিঅ'টো এতিয়া কৈছে असम से गुजरात तक बंगाल से महाराष्ट्र तक মানে কৈছে অসমৰ পৰা গুজৰাটলৈকে আৰু पश्चिम बंगाल পৰা মহাৰাষ্ট্ৰলৈকে কি কৈছে এতিয়া इनके सभी गुण एक है भाषा अलग अलग सुर एक है ইখিনিত কৈছে যে এই সকলো ৰাজ্যৰ ধ্বনি আৰু জগজাতি স্বভাৱ একতাই মানে এই সকলো ৰাজ্যৰ স্বভাৱ একে ভাষা একে নহয় কিন্তু সুৰ একে সেইটো কৈছে এতিয়া তৃতীয় লাইনলৈ কাশ্মীৰ से मर्डर तक कहे दो सभी हम एक है कश्मीर से मर्डर तक कहे दो सभी हम एक है এটোত কৈছে যে দেশৰ ভাষা বিধি হ'ব পাৰে কিন্তু দেশৰ ভাষা বিভিন্ন হ'ব পাৰে কিন্তু আমাৰ দেশৰ ধ্বনি একেটাই আমাৰ দেশৰ সুৰ এটাই সেইটো কৈছে এতিয়া 4 নম্বৰ লাইনলৈ आवाज दो हम सब एक है जागो এতিয়া কৈছে যে ঠিক এইদৰে কাশ্মীৰৰ পৰা মধ্যলৈকে বৰ্তমান তামিলনাডুৰ পৰা ৰাজ্যলৈকে দেশৰ ধ্বনি আৰু গুণবোৰ ইয়াৰ বক্তৃত্বম নহয় মই তোমালোকক আৰু একবাৰ এইখিনি পঢ়ি দিম মই এতিয়া অসমীয়াত পঢ়াই দিম ভালকৈ বুজি লোৱা এতিয়া মই তোমালোকক কম অসমৰ পৰা গুজৰাটলৈকে আৰু পশ্চিম বংগৰ পৰা মহাৰাষ্ট্ৰলৈকে
এই সকলো ৰাজ্যৰ ধ্বনি আৰু জগৃত স্বভাৱ একেটাই দেশৰ ভাষা বিভিন্ন হ'ব পাৰে কিন্তু দেশৰ ধ্বনি একেটাই ঠিক সেইদৰে কাশ্মীৰৰ পৰা মদ্ৰাকলৈকে বৰ্তমান তামিলনাডু ৰাজ্যলৈকে দেশৰ ধ্বনি আৰু গুণবোৰ ইয়াৰ বক্ৰম নহয় কাৰণ আমাৰ ভাষা বেলেগ হ'ব পাৰে সিহঁতৰ ভাষা বেলেগ হ'ব পাৰে কিন্তু আমাৰ সুৰ একেই সেইটোৱে এই কবিতাত ক'ব বিচাৰিছে মই এটা কবিতাটো বুজাছোঁ তাতে মই বঢ়িয়াকৈ বুজাছোঁ তোমালোকে বুজি পাবা এটা তোমালোকে মুখস্থ নকৰাকৈ হ'ব সেইটো ভিডিঅ'টো যদি তোমালোকে চোৱা নাই মোৰ আই বাটনত ক্লিক কৰি চাই ল'বা আজিৰ কাৰণে এইখিনিয়ে বাই তোমালোকক যদি মোৰ এনে নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আৰু এইটো ভিডিঅ'টো যদি তোমালোকক ভাল লাগিছে এটা লাইক কৰিব পাৰা আৰু যদি ভাল লগা নাই মই ডিছলাইক কৰিব পাৰা তোমালোকে আৰু এই এনে নতুন ভিডিঅ' তোমালোকে পাই থাকিবা গুড বাই আমাৰ এই ইউটিউব চেনেলটো চাই থাকা